কেনেকুৱা হ'ল চাব মজা কালাৰ চাব। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা এইটো লোকেল চিকেন ৰেচিপি বনাম। আজি এইটো কাটি লৈ ল'লোঁ, পিঁয়াজ আদা নহৰু জলকীয়া কাটি ল'লোঁ। এতিয়া বনাওঁ। কেৰাহীটো গৰম হৈ গ'ল। তেলটো গৰম হৈ গ'ল। তেজপাত চিম্পুলকৈ বনাম, সদায় যেনেকৈ খায় তেনেকৈ। এইটো পিঁয়াজটো আৰু অকণমান সিজাব দিম। এতিয়া হালধি দি দিওঁ। নহৰুটো দি লওঁ। এইটো নহৰু আদা বটা আছিল। এতিয়া মাংসটো দি দিওঁ। কেইটামান পিঁয়াজ ৰাখিছিলোঁ, ইয়াতে এনে দি দিওঁ। ললিপপ বুলি খাব খুজি ছোৱালী, এইটো কাৰণে এনেকৈ কাটি দিলোঁ ডাঙৰ ডাঙৰকৈ। এতিয়া আৰু ঢাকি থৈ দিম। ভাজি হৈ গ'ল। এতিয়া পেকেট মছলা আছে, গৰম মছলা গুড়া, সেইটো দিম। গৰম মছলা চিকেন মছলা, অলপ দি দিম। যিটো পিঁয়াজ আছে এইটো ভালকৈ সিজি গলি যাব। কেনেকুৱা হ'ল চাব মজা কালাৰ চাব। মজা কালাৰ লাগিছে। কেনেকুৱা লাগিছে বন্ধু বান্ধৱীসকল কমেণ্টত জনাব। বেছি ভালকৈ নবনাওঁ, আমি ঘৰত যেনেকৈ খাওঁ এনেকৈ। হোটেলৰ টাইপ বনাব নাজানো।
গৰম পানী দি দিলে অলপ ভাল। এতিয়া আৰু অকণমানৰ কাৰণে ঢাকি থ'ব লাগিব, লাহে লাহে সিজি যাব। হৈ গ'ল চিকেন ৰেচিপি, হৈ গ'ল। চাওক কালাৰটো কেনেকুৱা হ'ল কওকচোন। মই চিম্পলকৈ বনাওঁ বেছি। আজি ৰেচিপি চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ যাব। অ'কে, বাই বাই। আমি এনেকুৱাই ঝোল দি খাওঁ লোকেল মাংসটো।